বৰ্মন ৰাজবংশ কোনে স্থাপন কৰিছিল? পুষ্য বৰ্মন। নিম্নলিখিতসকলৰ কোনজন ভাৰতৰ প্ৰথমগৰাকী গভৰ্ণৰ জেনেৰেল আছিল? এনচাৰটো হৈছে লৰ্ড উইলিয়াম বেণ্টিং। কামৰূপৰ প্ৰথমগৰাকী মুছলিম আক্ৰমণকাৰী কোন আছিল? এনচাৰটো হৈছে মহম্মদ বখতিয়াৰ খিলজী। হিন্দু মহাসভা 1915 চনত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল হৰিদ্বাৰত। কামাখ্যা মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল? নৰনাৰায়ণ। শ্ৰীমন্ত শংকৰদেৱৰ মাতৃৰ নাম কি আছিল? সত্যসন্ধা দেৱী। ৰাণী এলিজাবেথৰ কোনগৰাকী ৰাষ্ট্ৰদূতে গুজৰাটত বাণিজ্য কৰিবলৈ ফাৰমান বিচাৰি আকবৰৰ ৰাজসভালৈ আহিছিল? উত্তৰটো হৈছে জন মিণ্ডেল হল। আছাম এছ'চিয়েশ্যনৰ প্ৰথমখন সভা কেতিয়া আৰু ক'ত হৈছিল? উত্তৰটো হৈছে 1905 চনৰ ডিব্ৰুগড়ত। স্বাধীন অসমৰ প্ৰথমগৰাকী ৰাজ্যপাল কোন আছিল? উত্তৰটো হৈছে ছাৰ আকবৰ হাইদাৰী। অসমত ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰা প্ৰথমগৰাকী ব্যক্তি কোন আছিল? উত্তৰটো হৈছে গোমধৰ কোঁৱৰ। আলেকজেণ্ডাৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল? উত্তৰটো হৈছে খ্ৰীষ্টপূৰ্ব 326। বিখ্যাত ত্ৰিমূৰ্তি সদাশিৱ তলৰ কোনটো গুহাৰ অংশ? উত্তৰটো হৈছে এলিফেণ্টা। অৰুণোদয়ৰ প্ৰথমগৰাকী সম্পাদক কোন আছিল? উত্তৰটো হৈছে ডক্টৰ নাথান ব্ৰাউন। গান্ধীৰ আৰউইন চুক্তি ভাৰতৰ কোন আন্দোলনৰ লগত জড়িত আছিল? উত্তৰটো হৈছে আইন অমান্য। কোনখন বেদত আটাইতকৈ প্ৰাচীন বৈদিক সাংস্কৃতিক তথ্য পোৱা যায়? উত্তৰটো হৈছে ঋগ্বেদ। অসমত অভিৰুচি ক্ৰীড়া দিৱসৰূপে কাৰ জন্মদিন পালন কৰা হয়? উত্তৰটো হৈছে ভোগেশ্বৰ বৰুৱা। ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা ওলাই আহি সুভাষ চন্দ্ৰ বসুৰ কি দল গঠন কৰিছিল? উত্তৰটো হৈছে ফৰৱাৰ্ড ব্লক। চিকানগ্ৰামৰ পৰা কোচবিহাৰলৈ কোনে তেওঁৰ ৰাজধানী স্থানান্তৰিত কৰিছিল? উত্তৰটো হৈছে বিশ্বসিংহ। গৌতম বুদ্ধৰ মৃত্যুৰ পিছত পৰিনিৰ্বাণ লাভ কৰা বুলি বৌদ্ধসকলে বিশ্বাস কৰা ঠাইখন কি? উত্তৰটো হৈছে কুশীনগৰ। সমুদ্ৰগুপ্তৰ ৰাজ্যসভাৰ সভাকবি কোন আছিল? উত্তৰটো হৈছে হৰিসেন। অসমীয়া পৰ্দাৰ প্ৰথম অভিনেত্ৰী আইদেউ সন্দিকৈয়ে নিম্নলিখিত কোনটো নিজৰ মধ্যম নাম হিচাপে ব্যৱহাৰ কৰিছিল? উত্তৰটো হৈছে নীলাম্বৰ। 1923 চনত কোনে স্বৰাজ দল গঠন কৰিছিল? উত্তৰটো হৈছে মতিলাল নেহেৰু আৰু চি.আৰ. দাস। আহোম ৰজাৰ ৰান্ধনীঘৰত লাই মেকুৰীৰ কি কাম আছিল? উত্তৰটো হৈছে খাদ্যৰ সোৱাদ লোৱা। ৰবীন্দ্ৰনাথ ঠাকুৰে কিহৰ প্ৰতিবাদত নাইট উপাধি নাকচ কৰিছিল? উত্তৰটো হৈছে জালিৱানাৱালাবাগৰ গণহত্যা। আহোম আৰু মোগলসকলৰ মাজত প্ৰথম ৰণ চাম ধৰাৰ ৰণ হৈছিল। শেষৰ ৰণ কোনটো আছিল? উত্তৰটো হৈছে ইটাখুলিৰ ৰণ। 1925 ত লেবাৰ স্বৰাজ দল কোনে স্থাপন কৰিছিল? উত্তৰটো হৈছে কাজী নজৰুল ইছলাম। কুমকন্তং আৰু কাম্বাং কোন জনগোষ্ঠীৰ মহিলাৰ ঐতিহ্যবাহী সাজ-পোছাক? উত্তৰটো হৈছে ৰাভা। কোন চনত নাগালেণ্ড অসমৰ পৰা পৃথক হৈছিল? উত্তৰটো হৈছে 1963।